Salam Namaste. Welcome to my YouTube channel Girls Vlog. পুনৰ এটা ভিডিঅ' লৈছোঁ আপোনালোকৰ সন্মুখত। আজি আমাৰ ঘৰত লগালোঁ PVC পেনেল। কিয়নো লগাব লগা হ'ল PVC পেনেল আমাৰ ঘৰৰ ৱালবিলাকত, তাৰে এটা সৰু ভিডিঅ' আপোনালোকৰ সন্মুখত আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। ভিডিঅ'টোত দেখাৰ দৰে আপোনালোকে দেখিছে আমাৰ ঘৰৰ ৱালবিলাক এনেকুৱা ধৰণে ফাটিব ধৰিছিলে আৰু প্লাষ্টাৰবিলাক এৰাই যাব ধৰিছিলে। চাওক কেনেকৈ ৱালবিলাক প্লাষ্টাৰবিলাক খহি গৈছিলে আৰু এয়া ভাঙি গৈছিলে। তাকে ভাবিলোঁ প্লাষ্টাৰ কৰিলে আকৌ ভাঙি যাব, সেই গতিকে আমি PVC পেনেল লগোৱাৰ সিদ্ধান্ত ল'লোঁ। সেয়েহে আমি PVC পেনেল গোটেই ঘৰৰ ৱালবিলাকত লগাই পেলালোঁ। সময় হৈছে 12:30 বাজো। এতিয়ালৈকে আমাৰ ঘৰত কাম চলি আছে। চাওক 12:30 হয় আৰু তথাপিতো আমাৰ ঘৰত কাম চলি আছে। PVC পেনেল ৱালত PVC পেনেল লগোৱাৰ কাম। চাওক কেনেকৈ মিস্ত্ৰীবিলাকে ৱালত PVC পেনেল লগাই আছে। ৰাতি 12:30 বাজি গ'ল, তথাপিতো তেওঁলোকে কাম কৰি আছে। যি দেখিছোঁ কাম কৰোঁতে আপোনালোকৰ 1:30-2টা বাজি যাবগৈ। এটা ৰুম কমপ্লিট হৈছে আৰু এটা ৰুমত লগাব তেওঁলোকে ধৰিছে। চাওক প্ৰথম ৰুমটো কমপ্লিট হৈছে। চাওক এনেকৈ লগোৱা হ'ল। এনেকৈ আমাৰ প্ৰথম ৰুমটো কমপ্লিট হ'ল। ছেকেণ্ড ৰুমটোৰ সেইটো কাম কৰি আছে তেখেতসকলে। চাওক কেনেকৈনো লগাব পাৰি PVC পেনেল, তাক মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম। ফোন নম্বৰ চবতে দিম। আপোনালোকেও বিচাৰিলে লগাব পাৰিব ঘৰত PVC পেনেল। চাওক কাম চলি আছে। চাওক কেনেকৈ কৰি আছে কাম। এইটো ৰুমো কমপ্লিট হওঁ আৰু এয়া বন্ধুসকল 2টা বাজি গ'ল। 2টা বজাত কাম শেষ হৈ গ'ল আৰু মিস্ত্ৰীখিনিক ৰাতি 2টা বজাত কাম কৰি আমাৰ ঘৰৰ পৰা বিদায় মাগিলে। তাৰপিছত চাওক বন্ধুসকল পিছদিনাৰ দৃশ্য। চাওক বন্ধুসকল এটা ৱাৰ্ক এৰাউণ্ড এটা দিছোঁ। হয় বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে আপোনালোকে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কিন্তু ধন্যবাদ। জয় অসম।